নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ প্ৰশ্নসমূহ হৈছে, সেইগৰাকী প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল যিয়ে সংসদ সদনত উপস্থিত নোহোৱাকৈয়ে পদত্যাগ পত্ৰ দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চৰণ সিং। 2 নম্বৰ প্ৰশ্নটি হৈছে, নিম্নলিখিত কোনখন দেশে সৰ্বপ্ৰথমে মহিলাক মতাধিকাৰ প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিউজিলেণ্ড। 3 নম্বৰ কুৱেশ্যনটি হৈছে, কোনগৰাকী মৌৰ্য সম্ৰাটে ভদ্ৰবাহুৰ সৈতে শ্ৰৱণবেলগোলালৈ গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চন্দ্ৰগুপ্ত। 4 নম্বৰ কুৱেশ্যনটি হৈছে, অ গ্ৰুপৰ তেজ থকা লোক এগৰাকীয়ে কি গ্ৰুপৰ লোকৰ তেজ গ্ৰহণ কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কেৱল অ। 5 নম্বৰ কুৱেশ্যনটি হৈছে, 1857 বিদ্ৰোহৰ সময়ত ভাৰতৰ ভাইচৰয় নিম্নলিখিত কোনগৰাকী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কেনিং। নম্বৰ প্ৰশ্নটি হৈছে, লোকপিয়ল কিমান বছৰৰ মূৰে মূৰে কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 10 বছৰ। 7 নম্বৰ প্ৰশ্নটি হৈছে, গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰৰ দ্বাৰা কি বিপ্লৱ আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শ্বেত বিপ্লৱ। 8 নম্বৰ প্ৰশ্নটি হৈছে, বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মহাদ্বীপ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আফ্ৰিকা। 9 নম্বৰ প্ৰশ্নটি হৈছে, প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰত নিম্নলিখিত কোনটো উপাংশ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভেকুৱাম টিউব। 10 নম্বৰ প্ৰশ্নটি হৈছে, ৰামকৃষ্ণ মিছন কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, স্বামী বিবেকানন্দ। 11 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতত ৰাষ্ট্ৰীয় জীৱ দিৱস কেতিয়া পালন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 20 জানুৱাৰী। 12 নম্বৰ প্ৰশ্নটি হৈছে, ইটানগৰ কোনখন ৰাজ্যৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। 13 নম্বৰ প্ৰশ্নটি হৈছে, কৌটিল্যই কোনখন শাস্ত্ৰ লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৰ্থশাস্ত্ৰ। 14 নম্বৰ প্ৰশ্নটি হৈছে, ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বংকিম চন্দ্ৰ চেটাৰ্জী। 15 নম্বৰ প্ৰশ্নটি হৈছে, মাদাৰ টেৰেছাৰ মূল কোনখন দেশৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আলবেনিয়া। 16 নম্বৰ প্ৰশ্নটি হৈছে, গিৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুজৰাট। 17 নম্বৰ প্ৰশ্নটি হৈছে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1660 চনত। আজিৰ প্ৰশ্নসমূহ এইখিনি আছিল, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নেক্সট ভিডিঅ'ত। ধন্যবাদ।